মই যেতিয়া উঠি চাইছো তাত সৰু কৰি জুইটো দেখা পালো। দেখা পোৱাৰ লগে লগে মই প্ৰথমে ফায়াৰ ব্ৰিগেডক এপ্ৰচ কৰোঁতে ফায়াৰ ব্ৰিগেড নাই। তাৰপিছতে বাইক এটা পঠালো, আকৌ সেকেন্ড পঠালো, ফায়াৰ ব্ৰিগেডৰ একো ৰেছপন্সটো নাই। এইটো বহুতে মানে কি দুখৰ কথা। লেট মানে এইটো বহুত লেট হৈছে। তাৰপিছতে আৰু এটা বাইক পঠোৱাৰ পিছতে ফায়াৰ ব্ৰিগেডটো আহিছে। যোন মানুহে আপোনাৰ 100তো কল কৰিছো, কিন্তু একো ৰেছপন্সটো পোৱা নাই। তেতিয়ালৈকেতো জুই বহুত ডাঙৰ হৈ গৈছিলে। তাৰপিছতে এতিয়া ডাঙৰ হেভি ভেহিকলৰ মুভমেণ্ট হৈ আছিলে। সেই পাৰে এই গাড়ী বিলাকক মই চব ৰাস্তাবিলাক সকলো মই এই আগত গৈ কিনি ক্লিয়াৰ কৰালো যে ফায়াৰ ব্ৰিগেড আহিব আৰু এইটো ৰুটটোৰ পৰা আনিব দি কিনি মই পুৰা ডিউটি কৰি কিনি এতিয়া যেনে তেনে কণ্ট্ৰলতে আছে। ইয়াত এতিয়া মোটামুটি 3টা দোকান গ'ল। এটা আমাৰ কাৰ্বি আংলঙৰ আটাইতকৈ পুৰণা যোনটো দীপচেনজী আগৰৱালা তেখেতৰ দোকানটো গ'ল। তাৰপিছত আমাৰ এই ৰামাজী পাণ দোকান বুলি চবে চিনি পায়, সিহঁতৰ দোকানটো শেষ হৈ গ'ল আৰু ৰয় বেকাৰীৰ এটা দোকানটো শেষ হৈ গ'ল আৰু পিছফালেও ক্ষতি হৈছে। নাই, এইটো মোৰ মতেটো শ্বৰ্ট চাৰ্কিট। কেলেকি এইটো বমৰ শব্দও শুনা নাই আৰু কোনো নাই। এইটো শ্বৰ্ট চাৰ্কিট এৰি কিনে আৰু বেলেগ একো মোৰ মতেটো হ'ব নোৱাৰে। বাকী আকৌ কিবা প্ৰশাসনিক তদন্ত কৰিলে কি গম পায় এইটো আমি ক'ব নোৱাৰো। কিন্তু এইটো বমৰ আৱাজো আমি শুনা নাই, কেলে আমি নিজেও বাহিৰতে আছো। সেইটো কাৰণে জুইটো বহুত ডাঙৰ আছিলে। কেলে কি প্লাষ্টিকে আছিলে নহয় গোডাউনতে। নাই 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 নাই, এইটো বাচা নাই। কিন্তু মই প্ৰশাসনক এটাই অনুৰোধ কৰো, যাতে এনেকা ঘটনাৰ সময়তে ফায়াৰ ব্ৰিগেডে কিন্তু সময়ত আহিলে আৰু মানে অলপ ভাল হলেও হয়। এইটোৱে আমাৰ এতিয়া নতুন SP ছাৰো ইয়াত আহি আছে। মোৰ বিশেষ তেখেতক অনুৰোধ আছে যে অলপ মানে কি এনেকা এটা আগত যেনেকা লেণ্ডলাইন নম্বৰ আছিলে এইটো তেনেকে এটা বাহাল কৰি দিয়ক। 100ত কলটো লগা নাই আৰু এইটোৱে ইয়া হ'ব পাৰে। বহুত মানুহ এক লগত কল কৰাৰ কাৰণে লগা নাই, এইটো নকওঁ। কিন্তু এইটোৱে মোৰ এইটো নতুন SP ছাৰক একদম হাত জোৰি কিনি মোটামুটি 25 মিনিটৰ মিনিমাম এইটো ডিফাৰেন্স থাকি গ'ল। এইটো আমি বাইক লৈ কিনি মানুহ পঠোৱাৰ কাৰণেহে ফায়াৰ ব্ৰিগেডটো আহিছে। এইটো 4টা বাইক গৈছে, এটা মানে যাকো পাইছো মই তহঁতে দৌৰ মাৰি কিনি যা। তাৰপিছত আহি কিনি ফায়াৰ ব্ৰিগেডে ধুনীয়া কাম কৰিছে। এইটোও মই সিহঁতক ধন্যবাদ। भेज देते। जोरदार